জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হ'ল কেতবোৰ সিদ্ধান্ত। বুধবাৰৰ এই কেবিনেটৰ এটা সিদ্ধান্তই সকাহ দিছে বহু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক। বিশেষকৈ বেচৰকাৰী শিক্ষা অনুষ্ঠানত নিজৰ সন্তানক পঢ়ুৱা অভিভাৱকসকলে সকাহ পাব এই সিদ্ধান্তৰ পৰা। বেচৰকাৰী শিক্ষানুষ্ঠানক নিয়ন্ত্ৰণ কৰিব চৰকাৰে। যধে মধে অভিভাৱকৰ পৰা মাচুল ল'ব নোৱাৰিব শিক্ষানুষ্ঠানসমূহে। আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ ফিজ বিল 2018 এইখন আজি পাছ কৰিছে। যেনে আমাৰ নন গভৰ্ণমেণ্ট যিবিলাক এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে তাৰে ফিজটো যোনে যেনেকৈ লয় তেনেকৈ লয়তো। গতিকে এতিয়াতো এটা ফিক্স ব্যৱস্থা কৰা হ'ব ফিজটোৰ কাৰণে। মাচুলৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাখনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে। এই কথাটো যদি নিয়ন্ত্ৰণ কৰে তেতিয়াতো এইটো ভালেই হ'ব। সেইটো কথা আদৰণি জনাব লাগিব। যদি চৰকাৰে অতি সুন্দৰভাৱে সেইটো কথা নিয়ন্ত্ৰণ কৰে সেইটো আদৰণি জনাম। কিন্তু তাৰ প্ৰতি এইটো কথাও লক্ষ্য ৰাখিব লাগিব যে স্কুলখনৰ ছিষ্টেমটো চলাবলৈ যিখিনি অৰ্থৰ প্ৰয়োজন হয় সেইখিনি স্কুলখনে ক'ৰ পৰা কালেক্ট কৰিব বা তাৰ কাম কৰা যিখিনি শিক্ষক কৰ্মচাৰীসকলৰ ন্যূনতম সা সুবিধা যিখিনি লাগে সেইখিনি দিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা অনুদান দিব নেকি? নিশ্চয় সেইটো এটা পজিটিভ হ'ব বুলি মই আশা ৰাখিছোঁ। আমাক বিশেষ এটা অনুষ্ঠান নহয় বুলি আমি জানো, কাৰণ প্ৰাইভেট স্কুলৰ অবিহনেতো গোটেই শিক্ষা ব্যৱস্থাটো চলোৱাটো অসম্ভৱ কথা। আজি প্ৰাইভেট স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, প্ৰাইভেট স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ মাজত যিটো গেপ বা প্ৰাইভেটমুখী হোৱাৰ ৰিজনটো হৈছে প্ৰাইভেটত তেওঁলোকে এটা শিক্ষাৰ কোৱালিটি পাইছে আৰু গভৰ্ণমেণ্টে হয়তো অলপ ধৰণৰ সাৱধান হৈছে। চলচ্চিত্ৰ প্ৰেমী তথা চিত্ৰগৃহ নিৰ্মাতাসকলৰ বাবেও ৰাজ্যিক কেবিনেটে আনিছে আশাৰ সঞ্চাৰ। চিত্ৰগৃহ নিৰ্মাণৰ বাবে 50 লাখ টকাৰ সাহায্য দিব ৰাজ্য চৰকাৰে। লগতে পুৰণি চিত্ৰগৃহ মেৰামতিৰ বাবে দিব 25 লাখ টকাকৈ। যিবিলাক অসমৰ চিনেমা হল আছে, নতুন চিনেমা হল যদি কোনোবাই বনায় তো তেতিয়াহ'লে 50 লাখ টকা দিয়া হ'ব চৰকাৰৰ পৰা। আৰু পুৰণি চিনেমা হল যদি কাৰোবাৰ আছে ৰিন'ভেট কৰে তেতিয়াহ'লে 25 লাখ টকা দিয়া হ'ব। চিনেমা জগতখনক মানে আপলিফ্ট কৰাৰ কাৰণে আচলতে এইটো সিদ্ধান্ত হৈছে। ইয়াৰ উপৰিও ৰাজ্যৰ মীন পালকসকলৰ বাবেও বুধবাৰৰ কেবিনেটত গ্ৰহণ কৰা হ'ল বিশেষ সিদ্ধান্ত। ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ। গতিকে আমি এইটো আমাৰ গোটেই সমগ্ৰ অসমৰ গ্ৰাম্যাঞ্চলত মানে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, গোটেই ফিচাৰী নতুনকৈ খন্দাৰ ব্যৱস্থা আৰু মীন পালনৰ ব্যৱস্থাৰ কাৰণে এটা ভাল ফ্লেগশ্বিপ আঁচনি এইটো লোৱা হৈছে আৰু কেবিনেটে সেইটোত আজি অনুমোদন দিছে। লগতে সংকটৰ গৰাহত পৰা দীপৰ বিলৰ সুৰক্ষাৰ বাবেও চৰকাৰে গ্ৰহণ কৰিব বিশেষ আঁচনি। লগতে মাদ্ৰাছা এডমিনিষ্ট্ৰেটিভ বিলত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। স্বাভাৱিকতে বুধবাৰৰ এই ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তই বিভিন্ন